वेलकाम बैक टू माय यूट्यूब चेनेल। आज मैं एटा भात केरेलार पुৰৰ रेसिपि লৈ আহিছোঁ। দেখিছে নহয় ইমান ধুনীয়া হৈছে, গতিকে চাই লওঁ আহক কি লাগিব আমাক বনাবলৈ। ভাত কেৰেলাৰ পুৰ যেহেতু ভাত কেৰেলাটো প্ৰয়োজন হ'ব, ইয়াল মই লৈ লৈছোঁ ভাত কেৰেলা আৰু মই ব্যৱহাৰ কৰিম এটা আলু সৰু সাইজৰ। এইখিনি মই এতিয়া ভালকৈ বাকলিখিনি চুচি লৈছোঁ। এইটোতো সকলোৱে জানে, গুটেখিনি কাটি ললোঁ মই আৰু এয়া মই চাৰিটা ভাত কেৰেলা ব্যৱহাৰ কৰিছোঁ। আপুনি যেইটা কৰে কৰিব পাৰে, দুফাল কৰি ল'ম। আৰু দেখিছে এটা সৰু আলু লৈছোঁ মই। এতিয়াতো ভাত কেৰেলা আৰু পোৱা যায়েই ঘৰত সাধাৰণভাৱে, আৰু এতিয়া পকিছেও বহুতবিলাক ভাত কেৰেলা। আৰু আপোনালোকে বিশ্বাস কৰক, পকা ভাত কেৰেলাটো পুৰ বনালে আৰু বেছি ভাল হয়। মোৰখিনি বাৰু কোমলীয়া, গতিকে এইখিনি মই আলু এটা লৈছোঁ আৰু এয়া মই ভালকৈ ধুই ল'ম। ধুই পিনে এইখিনি বইল কৰিব লাগিব। বইল মানে 80% মান সিজিলেই হৈ যায় আৰু বইল কৰাটো। বহাই দিছোঁ মই 80% সিজালৈ ৰৈ থাকিব লাগিব আপোনালোকে, গতিকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাই থাকিম আপোনালোকক। এইখিনি সিজি গ'ল 80% মান। এতিয়া মই ঠাণ্ডা হোৱাৰ পাছত গুটিখিনি এখন চামুচৰ সহায়ত উলিয়াই দিছোঁ। আৰু আপোনালোকে এই কামটো বিৰাট সাৱধানে কৰিব। দেখিছে নহয়, মোৰ প্ৰথমটো কৰোঁতে অকণমান ছাৰ্ফেচটো ভাঙিছিলে, এই ভাত কেৰেলাৰ বাহিৰৰ ছাৰ্ফেচটো। এইটো ভাঙিব নালাগে, গুটিখিনি একেবাৰে ধুনীয়াকৈ সাৱধানে ওলাব লাগে। কামটো কৰোঁতে বিৰাট সাৱধান হ'ব। মই আপোনালোকক এটা উলিয়াই দেখুৱাই দিছোঁ আৰু মই গোটেইকেইটা তেনেকৈ উলিয়াই ল'ম এখন প্লেটত। যিহেতু মোৰ ভাত কেৰেলা গুটিখিনি কোমলীয়া, মই মিক্সিত গ্ৰাইণ্ড কৰি নলওঁ, এনেকৈ হাতৰ লগত সানি ল'ম। আপোনাৰ যদি বুঢ়া হয় আপুনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ব পাৰে। হৈ গ'ল মোৰ গোটেইখিনি কৰা। এতিয়া মই এখন কেৰাহী পাতিছোঁ আৰু মই ইয়াতে অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত পিঁয়াজ, নহৰু বা এইবিলাক জিৰা যি দি দিম। ইয়াত দেখিছে নহয়, দুটা পিঁয়াজ মিডিয়াম চাইজৰ আগতে কাটি ৰাখিছোঁ, কেইফুটামান নহৰু, আৰু মই নহৰুখিনি পেষ্ট কৰি দিয়া নাই আৰু আদাও দিয়া নাই, আপুনি দিব পাৰে। এয়া মই কেইটামান গোটা জিৰা ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হওঁতে মই গোটা জিৰাখিনি আচলতে অকণমান সময় ফুটিবলৈ কাৰণে দি দিম। গৰম হোৱা নাই, এতিয়া মই দি দিছোঁ। এইখিনি অলপ ফুটালৈ ৰ'ব লাগিব। তাৰপাছত এই গোটেই পিঁয়াজ নহৰু যে কাটি ৰাখিছিলোঁ সেইখিনি এতিয়া দি দিম। এইখিনি অলপ সময় ভাজিব লাগিব যেতিয়ালৈকে আপোনাৰ এইখিনি কালাৰটো অলপ সলনি নহয়। আপোনালোকে লক্ষ্য ৰাখিব, এই মছলা ভাজাৰ ওপৰতে আচলতে পুৰৰ টেষ্টটো নিৰ্ভৰ কৰে, গতিকে ভাজাৰ সময়ত বিৰাট ধুনীয়াকৈ ভাজিব লাগিব মছলাখিনি। এতিয়া মই ইয়াত অকণমানকৈ সামান্য জিৰাৰ গুড়া দি দিছোঁ আৰু দি দিম জলকীয়াৰ গুড়া নিদিলেও হয়। আচলতে মই এই কাৰণে ব্যৱহাৰ কৰিছিলোঁ, মোৰ কেঁচা জলকীয়া নাছিল, একদম মানে এটাও নাছিল। আপুনি কিন্তু ডেফিনেটলি কেঁচা জলকীয়া ব্যৱহাৰ কৰিব, খাবলৈ বহুত বেছি ভাল হয়। দি দিছোঁ হালধিৰ গুড়া আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিম। নিমখটো দিওঁতে সাৱধান হ'ব, কাৰণ চোকা হ'লেতো খাবলৈ বেয়া লাগিব, হয় নাই? গতিকে এইখিনিতে দি দিম আৰু গোটেইখিনি মছলা ভালকৈ ভাজি ল'ম। তাৰপাছত এইখিনি ভাজি হোৱাৰ পাছত মই ইয়াতে দি দিম আপোনাৰ ভাত কেৰেলাৰ গুটিখিনি সানি ল'লোঁ আৰু এটা আলু ধুনীয়াকৈ সানি লৈছোঁ। সানি লোৱাটোতো চবেই জানে, সেইকাৰণে মই দেখুৱাই দিয়া নাই। ভিডিঅ'টো আচলতে বেছি দীঘল হৈ যাবগৈ নহ'লে। আৰু এইখিনি এতিয়া মই গোটেইখিনি ভালদৰে ভাজি ল'ম। ভাজাৰ সময়ত এটা কথা কিন্তু লক্ষ্য ৰাখিব, আপুনি গেছৰ ফ্লেমটো কিন্তু এইখিনি সময়ত একেবাৰে ল' কৰি ৰাখিব লাগে, নহ'লে ওপৰৰ পৰা আপোনাৰ মছলাখিনি পুৰি যায়গৈ, ভিতৰৰ পৰা ভিজা হৈ থাকে, তেতিয়া কিন্তু টেষ্টটো খাবলৈ একেবাৰে বেয়া লাগে। গতিকে এইখিনি মোৰ প্ৰায় হৈছেহি আৰু মই এতিয়া এইখিনি নমাই দিম আৰু ঠাণ্ডা হোৱালৈ ৰৈ থাকিব লাগিব, গতিকে চাই থাকক। এতিয়া মোৰ ঠাণ্ডা হৈ গৈছে, গতিকে মই এইখিনি এতিয়া ধুনীয়াকৈ সোমোৱাই দিম। কেনেকৈ ইয়াত মই ভাত কেৰেলাখিনি কৰোঁ আপোনালোকে চাই যাওক, চাই গ'লেই গম পাই যাব। এইখিনি ঠাণ্ডা হৈছে পূৰা আৰু এখন চামুচ লৈছোঁ আৰু এইখিনি মই অথনি যে গুচাই ৰাখিছিলোঁ এয়া এতিয়া মই ইয়াত চামুচ এখনৰ সহায়ত একেবাৰে সাৱধানে এইটো কামো কৰিব লাগে আপুনি, একদম ধৈৰ্য সহকাৰে, কাৰণ বেছিকৈ দি দিলেও উপচ হৈ যায়গৈ ধুনীয়াকৈ। বেছি আকৌ মানে হালকা হাতত এই কামটো কৰিব লাগে। এটা কৰি দেখুৱাইছোঁ আৰু আপোনালোকে তেনেহ'লে কৰিব পাৰিব। আৰু মই গোটেইখিনি তেনেকৈ সোমাই ল'ম আৰু ভিতৰত এতিয়া। তাৰপাছত এতিয়া মই বাটাৰটো ৰেডি কৰিব লাগিব। এটা জমনি কথা কি হ'ল, বাটাৰটো ৰেডি কৰা সময়তে মোৰ নাই এতিয়া বেচন, মই পাহৰি থাকিলোঁ। গতিকে এতিয়া আৰু কি কৰিম, গতিকে মই কি কৰিলোঁ, মোৰ ওচৰত আছিল ময়দা আৰু পিঠাগুড়ি, মই এই দুটা ব্যৱহাৰ কৰিলোঁ। নিমখ হালধি দি পানী দি মই এতিয়া মিলাই আছোঁ। বাটাৰটো ভালকৈ ফেটিব লাগিব। এইটো বেছি পনীয়া হ'ব নালাগে, বেছি ডাঠু হ'ব নালাগে। মই কেনেকৈ কৰিছোঁ দেখিছে নহয়, আপুনি নিজে কৰিলে আইডিয়া পাই যাব। আচলতে বিশ্বাস কৰক, এনেকৈ ময়দা আৰু আপোনাৰ পিঠাগুড়ি দিওঁতে খাবলৈ মোৰ ইমান বেছি ভাল হৈছিল। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে চুজি থাকিলে চুজি দিব। এয়া হৈ গ'ল মোৰ। আৰু এখন এতিয়া মই অথনি কেৰাহীখনে আকৌ পাতি দিছোঁ, তাতে দি দিছোঁ মই ৰিফাইন তেলটো আপুনি দিব অলপ, বস্তু মানে কিমান ভাজে সেই ওপৰত, বেছিকেই দিব লাগে, অলপ মানে ডুবিব লাগিবতো। আৰু এতিয়া মই ইয়াত এইখিনি ভালকৈ লগাই লৈছোঁ বাটাৰটো। মোৰ বেচন নাছিল, ভাবিছিলোঁ কেনেকুৱা হ'ব, কিন্তু সঁচাকৈ বহুত বেছি ভাল হৈছিল। আপোনালোকে বনাই চাব কেতিয়াবা।
বেটাৰটো এনেকৈ মই মিলাই এতিয়া দি দিলোঁ। এইখিনি সময়ত গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব, বেছি হাইও নহয়। আৰু এইখিনিতে এতিয়া মন কৰিবলগীয়া কথা এইটোৱেই যে এতিয়াও কিন্তু আপুনি গেছৰ ফ্লেমটো একেবাৰে বেছি কৰি নিদিব। কি হ'ব জানেনে, ওপৰখিনি পুৰি যাব কিন্তু ভিতৰখিনি একদম সিজা বস্তুৱে, কিন্তু হ'লেও খাবলৈ কিবা এটা ভাল নালাগে। আপুনি গতিকে মিডিয়াম ফ্লেম, ল' টু মিডিয়ামকৈ ভাজি থাকিব। আৰু এনেকৈ মই এতিয়া গোটেইখিনি ভাজি লওঁ। গতিকে মই গোটেইখিনি ভাজি ল'ম এতিয়া। গতিকে দেখুৱাই আছোঁ আপোনালোক, এয়া দেখিছে নহয় মই গোটেইখিনি ভাজি ল'লোঁ। এতিয়া পৰিৱেশনৰ সময়, এখন প্লেটত ধুনীয়াকৈ মই আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ। আৰু দেখিছে নহয়, দেখিবলৈ ইমান বেছি ধুনীয়া হৈছে আৰু দেখাতকৈ খাবলৈ বেছি ধুনীয়া হৈছিল। গতিকে আপোনালোকে এইটো কিন্তু ট্ৰাই কৰি চাব আৰু কেনে হ'ল মোক জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি মোৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাষতে থকা বেল আইকনটো টেপাই কিন্তু অল কৰি দিব। আৰু এতিয়া আজিলৈ মোৰ ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।